হেল্ল' অসমবাসী ৰাইজ, আজি আপোনালোকক দেখুৱাবলৈ আহি আছোঁ আই পদুমী থান। আমি আজি আই পদুমী থানলৈ আহি আছোঁ। আই পদুমী থানক সেৱা জনাবলৈ আহিছোঁ, কাৰণ বহুত দিনৰ পৰা আই পদুমী থানত শৰাই ভাগ আগবঢ়াই থোৱা আছিল। আজি সুবিধা পাওঁতেই আই থানলৈ তাকে আহিছোঁ। আপোনালোকক দেখুৱাই যাম ভিডিঅ' ভাগ। আপোনালোকে যদি কেতিয়াবা আই পদুমী থানলৈ আহে, আপোনালোকৰ যেন আহিবচোন, মনোবাঞ্ছা পূৰণ হ'ব। তাত যদি জ্বলাই ধূপ এগছ, জ্বলাই চাকি এগছ, যদি মনত যদি ভাল ভাৱ জ্বলাই যদি তেনেকুৱা প্ৰাৰ্থনা কৰা হয়, তেতিয়া আপোনালোকৰ মনোবাঞ্ছা পূৰণ হয় বুলি আগৰ বুঢ়ালোকে কৈ আহিছে। এতিয়াও আমি প্ৰমাণ পাইছোঁ। সঁচাকৈ আই পদুমী থানত মহিমা অপৰম্পৰা। এয়া আমি লখিমপুৰ বাইপাছৰ দি আহি আছোঁ। আমি পামহি আৰু বেছি দূৰ নাই। আপোনালোকে ভিডিঅ' ভাগ চাই যাব। এয়া আমি আই পদুমী থান পাইছোঁহি। আই পদুমীক অৰ্পণ কৰিবলৈ কিছুমান দোকানৰ পৰা সামগ্ৰী ল'লোঁ, পূজাৰ সামগ্ৰী। এয়া পূজা সামগ্ৰী লোৱা হৈ গৈছে। এতিয়া পূজা সামগ্ৰী লৈ ভিতৰলৈ যাম। এতিয়া এয়া হৈ গ'ল আই পদুমী থানৰ মূল দুৱাৰ। এইফালেদি সোমাই যাব লাগিব। ব'লকচোন আমি ভিতৰলৈ সোমাই যাওঁ। দেখিছে কিমান সুন্দৰ শিৱ মন্দিৰ দেখিছে। ইয়ালৈ আহিলে যে আপোনালোকৰ মনটো যে ফৰকাল লাগিব, ইয়াৰ পৰা যেন নাযাওঁ যেন লাগিব। বহুত সুন্দৰ পৰিৱেশ। পদুমী থানত এয়া চাকি এগছ জ্বলালোঁ, ধূপ এগছো জ্বলালোঁ। তাকে মনতে কিছু ভাবিছোঁ আৰু মনোবাঞ্ছা পূৰণ হ'ব বুলি। আজিলৈ বিদায় মাগিছোঁ। আকৌ পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ। আজিলৈ বিদায় মাগিছোঁ। বাই বাই।